মই জ্যোতি চলিহা মোৰ ইউটিউব চেনেললৈ স্বৰচিত কবিতা কেইটামান পাঠ কৰি আগবঢ়াইছোঁ। আপোনালোকে আদৰি ল'লে মোৰ ভাল লাগিব। কবিতাৰ নাম অতীতত চেকুৰি ফুৰা। অন্তৰত চেপি ৰখা এটি হুমুনিয়া, সময় বাগৰি যায়, অদূৰত ৰৈ যায় আনন্দৰ জোৱাৰ। নেদেখা এটি কঠিন বাস্তৱ শিলাময় গিৰি হৈ ৰৈ আছে আজি আমাৰ মাজত। মমতাত বন্দী হৈ ৰৈ গ'লো মই, সুন্দৰ পৃথিৱীৰ প্ৰাণশক্তিৰ সজীৱতা লৈ। অবিচলিত হৈ জীৱনৰ ইপাৰতে নিৰুত্তাপ বেলিটোৱে কোনোবা শিখৰত আত্মগোপন কৰাৰ পৰতে তুমিও যে ডুবি আছিলা অবিৰাম কামৰ মাজত। ইমান নিমিষতে কেনেকৈ হেৰাই গ'লা এৰি থৈ উমাল জগত। চকুৰ ব্যাপ্তিয়ে পাব জানো বিচাৰি ভাষাৰ প্ৰাঞ্জলতাই বিলাবনে আৰু শুভাকাংক্ষী তোমাৰ মনৰ অনুপ্ৰেৰণা সিক্ত অকপট বিশ্বপ্ৰেমৰ আনন্দ জোৱাৰ। সময় বাগৰি যায়, সুদূৰ সেউজ শোভাই হেৰাই নোযোৱা প্ৰতিশ্ৰুতি লৈ জিৰণি ল'ব ওখ বৃক্ষৰ শীতল ছাঁত।